हेलो गाइस এতিয়া নহয় 5:30 বাজিছে ৰ'দটো চাওক না ইমান আমাৰ ঘৰত গোটেই ৰ'দ পৰিছে এয়া বা বহি আছে আমি এতিয়া তিনজনীয়ে বাহিৰত চোতালতে বহি আছো বেটা কি যে এইটো যে বেটাৰ পৰা একদম খুজি লৈছে ন বেটা তোমাৰ পৰা সবে বস্তু খুজে ন হয় নাই ন তুমি কি খাইছা দেখুৱাই দিয়া এইয়া আমাৰ বেটা এইটো সেন্টাৰ খাইছে মই খাইছো চটপটি সব বেটাৰ পৰা লৈছো দেই বজাৰ দোকানত গৈ আমাৰ বেটাই ঢেৰ বস্তু লৈ আহিছে ফুৰা নাই এয়া ৰাস্তাত মানুহখনে পুৰা খোজকাঢ়ি আছে আপোনালোকে দেখিছে দৌৰি ফুৰিছে মানুহখনে এয়া নহয় বেটাক পুৰা চল বুদ্ধি কৰি কিনি বস্তু খোৱাত লাগিছে ন বেটা মিমিয়ে চল বুদ্ধি কৰি বস্তু খাইছে নাই এয়া বেটা আমাক কি খাইছে চেণ্টাৰ ফ্ৰেছ কৰি দিয়া চেণ্টাৰ ফ্ৰেছ কৰি দিয়া wow iman punya bota sulita ada video mana itu kami pulang itu kalau tidak kami tidak kalian tidak kalian belum ada boh এগ বিৰিয়ানীৰ কাৰণে কণী বইল কৰিলোঁ আৰু সেইদিনাখন যিহেতু আপোনালোকক কৈছিলোঁ চিকেন বিৰিয়ানী বনোৱা দিনাখন এগ বিৰিয়ানী ৰেচিপি কেইদিনমান পিছত দিম বুলি চ' আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পিঁয়াজ এনেকৈ এই ইনষ্ট্ৰুমেণ্টটো আমি অনলাইনৰ পৰা কিনিছিলোঁ চ' পিঁয়াজখিনি এনেকৈ সৰু সৰু কৰি ল'লোঁ তাৰপিছত তেল ঢালি দিলোঁ গৰম হোৱালৈ তাৰপিছত এতিয়া বস্তুখিনি দি দিম ইয়াত আপোনালোকে চাই থাকক এনজয় উইথ দ্য মিউজিক তেজপাত দিলোঁ এনেকৈ তাৰপিছত গোটা মছলাখিনি দি দিলোঁ তাৰপিছত দিলোঁ লং কেইটামান তাৰপিছত হৈ আছে কাজু কেইটামান দি দিছোঁ তাৰপিছত দিছোঁ জিৰা অলপ আৰু পিঁয়াজখিনি দি দিছোঁ এনেকৈ তাৰপিছত অলপ ভাজি থাকিব লাগিব বিৰিয়ানী বনাবলৈহে আমি ভাবোঁহে বনাবলৈ অকণমান টান নেকি বুলি কিন্তু বনোৱাৰ পিছতে গম পাইছোঁ বনাবলৈ ইমান এটা টান নহয় অকণমান সোনকালে হয় কুইক যদি ৰেচিপি কুইক প্ৰচেছ ইউজ কৰিলে অলপ সোনকালেই হ'ব মছলাখিনি দি দিছোঁ এনেকৈ পেকেটৰ থ্ৰতে দি দিছোঁ ওলাই মেলি এনেকৈ দি দিয়া নাই পেকেটৰ থ্ৰত দি দিছোঁ এনেকৈ অলপ অলপকৈ দি দিছোঁ গোটেইখিনি মছলা আপোনালোকে বাকীখিনি চব্জিত যিখিনি ইউজ কৰে গোটেইখিনি মছলা দি দিব পাৰে আমি এনেকৈ গোটেইখিনি দি দিছোঁ আৰু মোটামুটি মাতটো অলপ মোৰ ভাঙি আছে আপোনালোকে প্লিজ ইগন'ৰ কৰিব মাতটো বিকজ অলপ গাটো অলপ বেয়া হৈ আছিলে এইকেইদিন তাৰপিছত দৰৱ পাতি খালোঁ তথাপি ভাল পাইছোঁ এতিয়া সেইকাৰণে মাতটোতো অকণমান চৰ্দি কাহ অলপ ভাল হ'বলৈ টাইম লাগে যিহেতু সেইকাৰণে ভাল পাইছোঁ তথাপি মাতটোহে অকণমান ভাঙি আছে চ' ইগন'ৰ মাই ভইচ লেটছ গো তাৰপিছত এনেকৈ লৰাই দিছোঁ
মছলাখিনি গোটেইখিনি, নহ'লে আকৌ বহুত দেৰি হ'লে এনেকৈ লাগি যায় তলত, সেইকাৰণে এনেকৈ লৰাই দিছোঁ আমি। অলপ জলকীয়া দি দিছোঁ কেইটামান, কেঁচা জলকীয়া দি দিব পাৰি, শুকান জলকীয়া দিলেও একো আপত্তি নাই। হালধি গুড়ি, তাৰপিছত সোৱাদ অনুযায়ী অলপ নিমখ, তাৰপিছত ৰাইচখিনি এনেকৈ দি দিছোঁ। ফাৰ্ষ্ট ষ্টেপত ৰাইচখিনি এনেকৈ তলৰ মছলাখিনি লাগি যোৱাকৈ এনেকৈ লৰাই দিয়া হ'ল। একেবাৰে চিম্পুল ষ্টাইলৰ বিৰিয়ানী, যিহেতু লটছ অফ ৰেচিপি আছে বিৰিয়ানী, মানে ভেৰাইটি ষ্টাইল আছে বনোৱা, মানে বিভিন্ন ধৰণৰ এনেকৈ বিৰিয়ানী বনোৱা আপোনালোকেতো পায়ে থাকে বা দেখিয়ে থাকে, কিন্তু আমাৰতো একেবাৰে চিম্পুল আৰু বহুত কুইক, মানে বহুত সোনকালে হৈছে আমাৰটো। এনেকৈ এগ দি দিছোঁ, তাৰ ওপৰত আকৌ অকণমান মানে ৰাইচ এনেকৈ দি দিছোঁ। আমি চাউলখিনি যিহেতু 75% মান সিজা হোৱাকৈ মানে এনেকৈ উতলাইছিলোঁ, সেয়েহে অকণমান সোনকালে হৈছে আমাৰ, পুতুককৈ হৈছে আৰু বনোৱা। পিঁয়াজখিনি ওপৰত দি দিছোঁ এনেকৈ, তাৰপিছত অলপ আৰু কভাৰ আপ হোৱাকৈ শ্লাইডকৈ পানী, তাৰপিছত ঢাকি থৈ দিম। তাৰপিছত 20 মিনিটৰ পিছত আমি চাম, তাৰপিছত অলৰেডি হৈয়ে যাব। চ' হৈ গ'ল আমাৰ, আমি এতিয়া খাওঁ আৰু। দেখিবলৈও ধুনীয়া হৈছে, কালাৰটোও ধুনীয়া হৈছে। আমি ফুড কালাৰ নিদিলোঁ, আনি থোৱা আছিলে দুটামান, কিন্তু অকণমান মানে ডেটটো অকণমান হেৰি হৈ গ'ল, এক্সপায়াৰ হৈ গ'ল, সেইকাৰণে আমি ফুড কালাৰটো নিদিলোঁ। তথাপিও কালাৰখিনি ধুনীয়া হৈছে। So let's go. So bye bye. ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।